কৃষ্ণ বন্ধু বান্ধৱীসকল নমস্কাৰ বন্ধু বান্ধৱীসকল নিশ্চয় আপোনালোকে ভালে কুশলে আছে নহয়নে বাৰু আশা কৰো আপোনালোকে ভালে কুশলে আছে ভালে কুশলে থাকিব বন্ধু বান্ধৱীসকল আজি মই লৈ আহিছো ভাৰতৰ টপ 10 জেনেৰেল নলেজৰ কিছুমান প্ৰশ্ন উত্তৰ বলক আজি প্ৰশ্ন উত্তৰ ভিডিঅ'টি আৰম্ভ কৰো আজিৰ প্ৰশ্ন নং 1 হৈছে মহিলাসকলৰ বাবে প্ৰকাশিত প্ৰথম অসমীয়া আলোচনীখনৰ নাম কি ইয়াৰ উত্তৰ হৈছে উত্তৰ ঘৰ জেউতি আজিৰ প্ৰশ্ন নং 2 অসমত বাংলা ভাষা কেতিয়াৰ পৰা কেতিয়ালৈ প্ৰচলিত আছিল ইয়াৰ উত্তৰ হৈছে উত্তৰ 1836 চনৰ পৰা 1873 চনলৈ আজিৰ প্ৰশ্ন নং 3 হৈছে কোনখিনি আধুনিক সময়ছোৱাক অসমীয়া সাহিত্যৰ অন্ধকাৰ যুগ বুলি কোৱা হয় ইয়াৰ উত্তৰ হৈছে উত্তৰ 1836 চনৰ পৰা 1873 চনলৈ অৰ্থাৎ অসমত বাংলা ভাষা চলি থকা সময়ছোৱাত আজিৰ প্ৰশ্ন নং 4 হৈছে আমেৰিকাৰ বেপ্টিষ্ট মিশনাৰী সকল কেতিয়া অসমলৈ আহে ইয়াৰ উত্তৰ হৈছে উত্তৰ 1836 চনত আজিৰ প্ৰশ্ন নং 5 হৈছে গুৱাহাটীলৈ অহা প্ৰথম খ্ৰীষ্টিয়ান মিশনাৰী জনৰ নাম কি ইয়াৰ উত্তৰ হৈছে উত্তৰ জেমছ ৰে আজিৰ প্ৰশ্ন নং 6 অৰুণোদয় যুগৰ এজন বিখ্যাত লিখকৰ নাম কোৱা ইয়াৰ উত্তৰ হৈছে উত্তৰ আনন্দৰাম ঢেকিয়াল ফুকন আজিৰ প্ৰশ্ন নং 7 হৈছে চন্দ্ৰকুমাৰ আগৰৱালাৰ কোনটো কবিতাৰ দ্বাৰা আধুনিক কবিতাৰ শুভাৰম্ভ হোৱা বুলি কোৱা হয় ইয়াৰ উত্তৰ হৈছে উত্তৰ বনকুঁৱৰী কবিতাৰ পৰা আজিৰ প্ৰশ্ন নং 8 হৈছে লক্ষীনাথ বেজবৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি ইয়াৰ উত্তৰ হৈছে উত্তৰ কদমকলি আজিৰ প্ৰশ্ন নং 9 হৈছে অসমীয়া ভাষাত ৰচিত প্ৰথম সনেট পুথি কোনখন ইয়াৰ উত্তৰ হৈছে উত্তৰ হিতেশ্বৰ বৰুৱাৰ মালচ আজিৰ প্ৰশ্ন নং 10 অন্তিমটো প্ৰশ্ন হৈছে ৰঘুনাথ চৌধুৰীৰ কথা কবিতা পুথিখনৰ নাম কি ইয়াৰ উত্তৰ হৈছে উত্তৰ নৱমল্লিকা বন্ধু বান্ধৱীসকল আজিৰ প্ৰশ্ন উত্তৰ ভিডিঅ' ইমানতে অন্ত পৰিছে আশা কৰো ভিডিঅ'টি যদিহে আপোনালোকক ভাল লাগে তেতিয়াহলে যিমান পাৰে ভিডিঅ'টিক লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু যদিহে মোৰ চেনেলত আপুনি নতুনকৈ আহিছে তেতিয়াহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব বুলি আশা ৰাখিলো ধন্যবাদ বন্ধু বান্ধৱীসকল জয় আই অসম জয় ভাৰত বন্দে মাতৰম